হাই এভৰিৱান, কি খবৰ? সকলোৰে ভালনে? মই চিত্ৰলেখাই গ্ৰীণ ভিলেজৰ অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ মাজলৈ দুটা ৰেচিপি লৈ আহিছোঁ। দেৰি নকৰি ভিডিঅ'টি চাওঁ আহকচোন। ভিডিঅ'টি যেন আপোনালোক সকলোৱে শেষলৈকে চায়। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া জিকা, আলু আৰু ৰঙালাও অলপমান দিছোঁ। আমি নেমু টেঙা দি মাছ বনাম। প্ৰথমে আমি মাছখিনি ফ্ৰাই কৰি লওঁ। আমি ৰঙালাওখিনি ফ্ৰাই কৰি লৈছোঁ, আলুখিনি ফ্ৰাই কৰি ল'লোঁ, দেখুওৱা নহ'লে। ৰঙালাও আলু ফ্ৰাই কৰা হৈ গ'ল আমাৰ। একেখন কেৰাহীতে পাঁচফোৰণ কেইটামান দিছোঁ আৰু শুকান জলকীয়া কেইটামান দি দিম। ভালকৈ ভাজাৰ পাছতে আমি এচামুচ হালধি দি দিছোঁ তেলত হালধি দিলে ৰংটো বেছিকৈ দি দিলোঁ। জিকাখিনি ভালকৈ ভাজি লোৱাৰ পাছত আমি ফ্ৰাই কৰা আলুখিনিও দি ভালকৈ ভাজি ল'ম। আমি ফ্ৰাই কৰা ৰঙালাওখিনি ভালদৰে ভাঙি ল'ব লাগিব। ভাঙি ল'লে তেতিয়া তৰকাৰীত গোটা গোটা হৈ নাথাকে। আমি ইয়াত ৰঙালাওখিনি দি দিছোঁ। দিয়াৰ পাছত আমি এতিয়া ভালদৰে লৰাই ল'ব লাগিব, কাৰণ ৰঙালাওখিনি যেন আলু আৰু জিকাৰ মাজত যেন সোমাই যায় আৰু লাগি ধৰে, তেতিয়া খাবলৈ বেছিকৈ ভাল হ'ব। আৰু আমি ইয়াত এতিয়া জলকীয়া গুড়া এচামুচ দি দিছোঁ। জ্বলা নোহোৱাকৈ দিব, কাৰণ শুকান জলকীয়া দিয়া হৈছেই আমাৰ তেল মাৰোঁতে, কাৰণ জ্বলা হৈ যাব নহ'লে তৰকাৰীটো। আমি শুকান জলকীয়াকণ সেইকাৰণে দিছোঁ যেন কালাৰটো ভাল হয়। এই আমাৰ দেখিছে নহয়, কালাৰটো বহুত ধুনীয়া হৈছে। আৰু আমি ইয়াত জিকা আলুখিনি যেন ভালকৈ ভাজা হৈ গৈছে, আৰু বেছিকৈ নাভাজোঁ, কাৰণ বেছি ভাঙি গ'লেও খাবলৈ বেয়া হ'ব। আমি ইয়াত এতিয়া জোখ অনুসৰি পানী এগিলাচ দি দিছোঁ। আমি পানী দি ভালকৈ উতল অহাৰ পাছতেই আমি ইয়াতে মাছ কেইপিচো দি দিম। এতিয়া আমি মাছ দি দিছোঁ। আমাৰ এতিয়া বেছি সময় নালাগে আৰু জিকা আলু টেঙা মাছৰ তৰকাৰী হৈ যাব সোনকালে। ইয়াতে চেপি থোৱা নেমু টেঙাখিনি দি দিছোঁ। তৰকাৰীত ভালকৈ উতলালে আমাৰ জিকা আলু আৰু মাছৰ জোল ৰেডি হৈ গ'ল। খাই চাবচোন আপোনালোকেও এনেকৈ বনাই। আমি এতিয়া ৰঙালাও আগ আৰু সৰিয়হ দি বনাম। আলুখিনি ফ্ৰাই কৰি ল'লোঁ আৰু একেখন তেলতে তেজপাত দুখিলা দিছোঁ, আৰু তেজপাত দুখিলা দিয়াৰ পাছতে আমি ইয়াত শুকান জলকীয়া দি দিম। শুকান জলকীয়া দুটা দি ভালকৈ ফ্ৰাই হোৱাৰ পাছতে আমি ইয়াত আদা নহৰু পেষ্টটো দি দিছোঁ, আৰু কাটি লোৱা বিলাহীখিনিও দিলোঁ, আৰু ৰঙালাও আগৰ পাতখিনি দি দিছোঁ এতিয়া। আৰু লগতে আমি ফ্ৰাই কৰা আলুখিনিও ইয়াতে দি দিম। এতিয়া আমি ইয়াতে সোৱাদ অনুসৰি হালধি আৰু নিমখ দি দিছোঁ। ভালকৈ ভাজি লোৱাৰ পাছতে ইয়াত এচামুচ আমি জিৰা গুড়া দিছোঁ আৰু 1 চামুচ জলকীয়া গুড়া দি দিছোঁ। এইখিনি অলপ ভালকৈ আলুখিনি আৰু ৰঙালাও আগৰ ঠালিকেইটা সিজোৱাৰ পাছতে আমি ইয়াতে পিচি লোৱা সৰিয়হৰ পেষ্টটো দি দিছোঁ। আমি ইয়াত ভালকৈ ভাজি ল'ম। এতিয়া সৰিয়হখিনি অলপমান ভালকৈ ভাজা হোৱাৰ পাছতে আমি ইয়াতে আমি এতিয়া সৰিয়হ দিয়া বাতিটো দি জোখাৰে পানী এবাতি দি দিছোঁ। ভালকৈ উতল আহিবলৈ দিম, আৰু ইয়াত আমি ভাজি লোৱা মাছৰ মূৰাফাল দি দিছোঁ। মাছৰ মূৰাফাল ভালকৈ ভাঙি দিব লাগিব, তেতিয়াহে খাবলৈ ভাল হ'ব আমাৰ। ভাঙি দিয়াৰ পাছত আমি আকৌ অকণমান পানী দি ভালকৈ সিজাই ল'ম। আৰু এতিয়া আমাৰ ৰঙালাও আগ আৰু সৰিয়হ হৈ গৈছে বনাই। এয়া চাওকচোন, দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু খাবলৈও সোৱাদ হৈছে। আপোনালোকে এনেধৰণে বনাই খাবচোন। অন্য এটা ৰেচিপিৰ সৈতে আপোনালোক সকলোকে
আকৌ পুনৰ লগ পাই আছোঁ।